有人。Top of his head. Look at his lips. Mon maiki tu ete ki korba isi. Mon maiki tu salah kukurar beti. Ay ki halake. Salah kukurar beti. Toy mo zina haram kori disa. Asi tok me hudai nero. তাই মায়ের ঘর গুছি যা তাই মোৰ জীৱনটো একদম শেষ কৰি ফেললি তাই মোক শেষ কৰি ফেললি চালা কুকুৰৰ বেটি চালা চলিকেইটাক মানুহ কৰিব দিছিলোঁ গৰু বানলি গাধ বানলি এতিয়া তই মোক বান্ধব ওলছা বলিৰ কথা তোক আজি মই খুদাই মাৰিম মাৰিয়ে থাকিম চালা কুকুৰৰ বেটি তই মোৰ জীৱনটো খালি তই আজি মই চুলি গছাত ধৰি টানি টানি মাৰিম কি হল তোর কি গাছালা কুবে আছে না মাল খাইছো মাছলা গাছালা কুবে রে এই গাছ নহয় না কি মই টি বুলি ভাবি লৈছো আয়ো কি হইছা গাছ গাছলাকে টি বুলি বলে তো ঘরলে পারত তো উল্টা কি কুবায় ঠিক আছে তুই গাছলাকে মারি আছে টি নহয় সা তোক মই এটা কথা কওঁ কি হক নহক বুলি মোৰ এটাই টি হয় না সেই বুলি মোৰ টিটোক মই মালৰ নিচা তাহি কুবম নেকি নুকুবা কুবাব নৰি হয় না ঠিক আছে গাছলাকে মারি আছে তাইক মানুহ যেতিয়া গাছলাকে টি দিবানে মাৰি আছো আয়ো মই যদি কই দিম তোক বলি গাছলাকে গাছ তো মারি আছে তুই নকন আমি জানো এ তোক কি করব খরচ গেলি তেতিয়া কম আৰু তোৰ আৰু মোৰ প্ৰেমৰ মাজত কাবে শত্ৰুতা সোমাইছে আমাৰ দুটাৰ কথাবিলাক মানে লগে লগে আমাক তাক বেয়া কৰিব আলছো মই এটা কথা ঠিকে কথা দিবি হলো মই তো অনুমান করলু তো বিরাট টিভিটোৰ প্ৰতি বিরাট তোৰ খং আছে ভাই বিরাট খং আছে মোক মানে এনে যন্ত্ৰণা দিছে এনে জ্বালা দিছে বুজিছা না মানে মই কুবাবাটো নৰুৱে মৰমো লাগে বেছিৰিক লগিন সেই কাৰণে ভাবলো কি গাছডালকে তিৰি পানে মাৰি ফেলছো আৰু মই মাল খাও ভাবি লৈছো না মই নিজকে ভাবি লৈছো মই বিরাট মাল খাইছো ভালো খানা মানে খানাই খালি বটল তাৰমানে ৰাস্তাত মই খালি বটল এটা পাইছিলো খালি বটল থাকোঁতে সেইটোকে আৰু মাল বুলি ভাবি মই খাই বিৰাট নিচা মানে তিৰিটো জ্বালাটো তাৰমানে গাছডাল তুলি দিলো এটা মনটো বিৰাট শান্তি লাগছে বিৰাট শান্তি লাগছে ঘটনা কি জানা তিৰি মানুহবিলাক হ'ল আমাৰ যিবিলাক তিৰি আছে হা তাহোন তাহাৰ কৰ্মত ব্যস্ত আমি আমাৰ কৰ্মত ব্যস্ত তাহাৰ কৰ্মটো আমি বুজি নাপাওঁ আৰু আমাৰ কৰ্মটো তাহোন বুজি নাপায় যাৰ ফলত কি হ'ল তিৰিবিলাকৰ তিৰি মৰদৰবিলাকৰ কাইজা হৈ থাকে বুজিছা না খং গিলান তাৰমানে এটা বুজি পালো মই খং গিলান তিৰিটোতকে তুলতকে এটা গাছত যাই তুলি গাছৰ লগত তিৰি বুলি ভাবি মাৰি থৈ দিবি কাম খালাস তোৰ খংটো নহ'ল কিন্তু এতিয়া জ্বালাটো নহ'ল ফেণ্টাষ্টিক এটা দিছা বুজিছ না আজিৰ পৰা সেইটোৱে কাম কৰিবি বুজিছা এনে ঘটনা হ'ল কি জানা আমাৰ ঘৰৰ যিমানখিনি কাম আছে
সেই আমাৰ তিৰিটোহে চম্ভালি আছে বুজিছা না চলিটো স্কুলত নিয়াৰ পৰা চলিটোক টিফিন দিয়াৰ পৰা স্কুলত পঠকৰ পৰা আহাৰ পৰা যিমানখিনি আছে আমাৰ তিৰিটো চম্ভালি আছে বুজিছা না আমাৰ মা দেউতা আছে তিৰিটোৱে চাই আছে তাহাক হয় না আমাৰ সময় নাই আমি কৰ্মত বিজি আমাৰ 2-1 পইচা আৰ্জিব লাগে আমি সেইখিনিতে আমি ঘূৰি ফুৰোঁ কিন্তু আমাৰ ঘৰ চলিটোলৈকে চাবাক লগিন আমাৰ সময় নাই বুজি পাইছা তাৰ মাজতে খং উঠে তাৰ মাজতে আমি যেতিয়া ঘৰক লগিন যাওঁ অলপমান শান্তি সুখটো বিচাৰি যাওঁ বুজিছা নাই মানে দিনটো আমি কষ্ট কৰি আহোঁ অলপমানতো ৰিলেক্সটো বিচাৰিম না বিচাৰাৰ লগত আমাৰ ঘৰত আৰু কি হ'ল আমাৰ তিৰি কিছুমানে এনেহেন আছে মানে বুজি নাপায় কথাবিলাক আহি লগে কেং 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 কৰাৰ দৰে কাম বাজি যায় বাজি যাৰ ফলত কি হয় ইও কষ্ট দেখা মানুহ তাৰো লাগি যায় বুজিছা না তাৰো খং উঠি যাব এইটো কিয় হয় মৰতৰ কামটো তিৰি বুজি নাপায় তিৰিৰ কাম মৰতে বুজি নাপায় এতিয়া মই তিৰিটোৰ ওপৰত ময়ো যাওঁ মোৰ তিৰিটো কাম কৰি থাকে এতিয়া মোৰ তাইক মাৰবাও মন নৰুও মাৰবা বেয়াও লাগে হক নহক এটাই তিৰি মোৰ বুজিলা নহয় আগে পিছে নাইও বুজিছা নাই 2-3টা হ'লে কথাটো বেলেগ আছিল হা তই মোক বেয়া পইচা মই ভাল পাতো তাকে গুচি গ'লো সেনে কথা কিন্তু মোৰ সেইটোও নাই গতিকে এনেনো তাইক কি কিয় মাৰো সেইকাৰণে গাছটোলৈকে ভাবি মই আনিব লাগিব পইচা ময়ে যাব গাছডালো থাকিল ঠিকে পকা চকা 2-4টা যি আছিল কোবতে মৰিও থাকিল গাছডালো ভাল হ'ল তিৰিও থাকিল ঠিকে গতিকে মোৰ যিখিনি খং আছে মই খংখিনি এতিয়া উজৰে চেছ কৰি থৈ দিলোঁ ধন্যবাদ শুনছানা ক'বা নোৱাৰো যি হয় আমাৰ যাওঁ কথা খাবি দে আজি